নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এতিয়াতো বিহুৰ ওচৰ পালেহি আৰু নাৰিকলৰ লাড়ুটো চবেই বনাবই ন। মই ভাবিলোঁ আজি নাৰিকলৰ লাড়ুকে বনাওঁচোন। আৰু মই এয়া নাৰিকলৰ লাড়ু বনাবৰ কাৰণে নাৰিকল ৰুকি ল'লোঁ আৰু লগতে একাপ চেনি লৈ লৈছোঁ। আৰু চেনিখিনি নাৰিকলৰ লাড়ুৰ লগত এতিয়া ভালকৈ মিক্স কৰিব লাগিব। মই নাৰিকলৰ লাড়ু আগতে এবাৰ বনাইছিলোঁ, ভাল নহ'লে আকৌ এইবাৰ প্ৰথম বুলিয়ে ক'ব পাৰি। আৰু মই এনেকৈ ভালকৈ মিক্স কৰি এয়া মই 10 মিনিটমানৰ কাৰণে ভালকৈ মিক্স হ'বৰ কাৰণে ৰাখি দিম। আৰু এয়া 10 মিনিটমান হোৱাৰ পিছত মই এয়া এতিয়া দি দিম এতিয়া কেৰাহীত। এটা কথা মন কৰিব, গেছৰ জুইৰ ফ্লেমটো একেবাৰে কমটি ৰাখিব লাগিব, নহ'লে দেৰি। আৰু এয়া কেৰাহীত দিয়াৰ পিছত একেৰাহে লৰাই থাকিব লাগিব, নহ'লে অলপ দেৰি থৈ দিলেই বস্তুটো তলত লাগি যোৱাৰ সম্ভাৱনা থাকে। আৰু এটা কথা মনত ৰাখিব, তলত জুইটো একেবাৰে কমটিত ৰাখিব লাগিব, নহ'লে লগালগ দেৰি আহিব। আৰু এনেকৈয়ে বহুত কেইমিনিটমান লৰাই থাকিব লাগিব। আৰু এনেকৈয়ে মই লৰাই আছোঁ। কিমান সময় লাগিব নাজানো বাৰু, মোৰ বৰ লাড়ু বনোৱাৰ এক্সপিৰিয়েঞ্চটো নাই। আৰু এয়া অৱশেষত হৈছেগৈ বুলি ভাবিছোঁ। আৰু মই এনেকৈ আঠা হৈছেনে এনেকৈ চুই চাইছোঁ, আঠাটো হৈছেগৈ। আৰু এয়া অৱশেষত মই গৰমে গৰমে এনেকৈ লাডুটো বনাব ধৰিলোঁ। হৈছেগৈ বাৰু, লাড়ু নোহোৱাকৈ থকা নাই। গৰম হৈ থাকোঁতে মই লাড়ুটো কৰিছোঁ দেই। আৰু মোৰ এয়া লাড়ু বনাই কমপ্লিট হ'ল, একেবাৰে নোহোৱা হোৱা নাই ন, হৈছেগৈ। আৰু মই বনাই থকাটো দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই এখনতে কাম কৰি এখনতে মোবাইলৰ কেমেৰা ধৰিবলৈ অসুবিধা হয়। সেইকাৰণে লাষ্টত বনাই হোৱাৰ পিছতে দেখুৱাইছোঁ। এয়া মোৰ লাড়ু ইমানকেইটা হ'লগৈ, প্ৰথমবাৰ বুলিয়ে ক'ব পাৰি, বৰ বেয়াও হোৱা নাই। আৰু ভিডিঅ'টো কেনে পালে জনাব। আজিলৈ আহিলোঁ, বাই বাই।